এভৰিৱান, গুড ইভিনিং। আজি আমি ডাঙৰ পেহী সৰু পেহী বা সকলোৱে লগ হৈ বহুদিনৰ মূৰত ওচৰৰে পথাৰত জাকৈ মাৰিবলৈ গৈছিলোঁ। এয়া বা আৰু ভণ্টি আহি আছে। এয়া মোৰ ভাগিন হয় দেহা। তাৰ জাকৈ নোহোৱাৰ বাবে সি চালনীয়ে মাছ ধৰিছে। চাই থাকক ভিডিঅ'টো শেষলৈ। এয়া হৈছে জাকৈ মাৰি অনা মাছ। চাওক পূৰা ফ্ৰেছ হয়। এতিয়া মই ভাত কেৰেলাৰ লগত শুকান ভাজি বনাম বুলি ভাবিছোঁ। চাওক খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰিব। এয়া মই মিডিয়াম চাইজৰ পিঁয়াজ এটা লৈছোঁ আৰু কেঁচা জলকীয়া আৰু ভাত কেৰেলা 3টা। এয়া মই কেৰাহীটো পাতি দিলোঁ, তেল দি দিলোঁ। এতিয়া মই ইয়াত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপ লৰাই লওঁ। এতিয়া মই দি দিম ইয়াত কেঁচা জলকীয়াকেইটা পানীত লৈছিলোঁ মই আগতীয়াকৈ। নিমখ দি দিছোঁ, জোখ অনুসৰি হালধি। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ব। এতিয়া মই ইয়াত দি দিছোঁ মাছখিনি ধুনীয়াকৈ অলপ ভাজি ল'ব। এই মাছখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া দি দিলোঁ মই ইয়াত কাটি থোৱা ভাত কেৰেলাখিনি। এতিয়া ইয়াক ভালদৰে লৰাই থাকিব অলপ টাইম। এতিয়া ইয়াত কম জুইত ঢাকোন মাৰি ভাজিব লাগিব অলপ টাইম। এয়া প্ৰায় সিজিয়ে গৈছে আমাৰ ভাত কেৰেলাখিনি। এয়া হৈ গ'ল আমাৰ ভাত কেৰেলা আৰু মাছৰ শুকান ভাজি। খাবলৈ বহুত টেষ্টি হয়। এতিয়া মই গেছ অফ কৰি দিলোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত ধুনীয়া হয়।